নমস্কাৰ বন্ধুসকল, মই জিতুনাথ আৰু আপোনালোকে চাই আছে টেকনিকেল জিন্তু ইউটিউব চেনেল। বন্ধুসকল, আপোনালোকৰ হাতত হয়তো এটা এণ্ড্ৰইড ফোন আছে। আজিৰ এই আধুনিক পৃথিৱীখনৰ লগত নিজকে খাপ খুৱাই ৰাখিবৰ বাবে নিজৰ হাতত এটা এণ্ড্ৰইড ফোন থকাটো বহুত প্ৰয়োজনীয় হৈ গৈছে। প্ৰকৃতত ক'বলৈ গ'লে আজিৰ পৃথিৱীখনত এটা এণ্ড্ৰইড ফোন থকাটো এটা পেছাৰ নিচিনা হৈ গৈছে, অৰ্থাৎ এটা ষ্টাইলৰ নিচিনা হৈ গৈছে। গতিকে বন্ধুসকল, আপোনালোকে জানেনে বাৰু যে সেই এণ্ড্ৰইড ফোনটোৰ যোগেদি আমাৰ কিছুমান বেমাৰ বা আমাৰ কিছুমান ক্ষতি হৈ আছে শৰীৰত। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আমাৰ এণ্ড্ৰইড ফোনৰ পৰা আমাৰ শৰীৰত হোৱা এটা ক্ষতিৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, যদিহে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু সকলোকে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন এণ্ড্ৰইড ইউজাৰে আমাৰ এণ্ড্ৰইড ফোনৰ ইউজৰ পৰা যিটো ক্ষতি হৈছে সেই ক্ষতিৰ বিষয়ে গম পায়। বন্ধুসকল, আপোনাৰ বাৰু ৰাতি বহু দেৰিলৈকে টোপনি নহাকৈ আছে নেকি? বন্ধুসকল, আপোনাৰ ৰাতি 1 বাজি গৈছে, 2 বাজি গৈছে, টোপনি অহা নাই, বিচনাত বাগৰি ফুৰিছে কিন্তু টোপনি অহা নাই। আপুনি ফোনটো থৈছে, থৈ পেলাই ভাবিছে ফোনটো অফ কৰিছে, স্ক্ৰীনটো অফ কৰিছোঁ, 15 মিনিটমান মানে টোপনি যাব ট্ৰাই কৰিছে, টোপনি অহা নাই, আকৌ ফোনটো উলিয়াই দিছে। এনেকুৱা হৈছে নেকি? বন্ধুসকল, আপোনালোকে জানেনে বাৰু আপোনালোকৰ সেই বেমাৰটো কি কাৰণে হৈছে? সেই বেমাৰটো হোৱাৰ মূল কাৰণটো হৈছে যে আমাৰ এণ্ড্ৰইড ফোনটো। কিয় বন্ধুসকল, যে আমাৰ যিটো আমাৰ বডিটোৱে কিছুমান কালাৰ ৰেচপণ্ড কৰে। অৰ্থাৎ ইয়াত আহি যায় ব্লু কালাৰটোৰ কথা, মানে নীলা ৰংটোৰ কথা। আমাৰ শৰীৰটো যেতিয়ালৈকে নীলা পোহৰটো পাই থাকে তেতিয়ালৈকে আমাৰ শৰীৰটো অৰ্থাৎ আমাৰ ব্ৰেইনটোৱে ভাবি থাকে যে বৰ্তমান দিন হৈ আছে। গতিকে টোপনি খুব কম, মানে টোপনি নাহে সেই সময়কণত। আৰু যেতিয়া আমাৰ শৰীৰটোত সেই ব্লু কালাৰটো নপৰা হৈ যায়, মানে সেই নীলা ৰংটো নাইকিয়া হৈ যায়, তেতিয়া লগে লগে আমাৰ শৰীৰৰ ব্ৰেইনটোৱে এটা হৰমন প্ৰয়োগ কৰে, মেলাটনিন। এই কিবা এটা হয় আৰু আমাৰ ব্ৰেইনটোৱে তেতিয়া সেই মেলাটনিন নামৰ হৰমনবিধ ৰিলিজ কৰে, তেতিয়া তাৰ ফলত আমাৰ টোপনি আহে। কিন্তু আমি যেতিয়া একেৰাহে আমাৰ সেই ফোনটোত টিপি থাকোঁ, ফোনটো টিপি থকাৰ ফলত কি হয়, আমাৰ শৰীৰত এটা নীলা ৰঙৰ প্ৰভাৱ পৰি থাকে। গতিকে আমাৰ শৰীৰটোৱে ভাবে যে এতিয়া দিন হৈ আছে, আমি এতিয়া কাম কৰিব লাগে, মানে ব্ৰেইনটোৱে ভাবে যে এতিয়া দিন হৈ আছে, এতিয়া কাম কৰিব লাগে, এতিয়া শুব হোৱা নাই। ফলত আমাৰ ব্ৰেইনটোৱে সেই মেলাটনিন নামৰ যিটো হৰমনটো, সেই হৰমনটো ৰিলিজ কৰিব নোৱাৰে। গতিকে আমাৰ টোপনি খুব কমকৈ আহে। বন্ধুসকল, তাৰ ফলত কি হৈ যায়, আপোনাৰ যদি এনেকৈ শোৱাটো কমি যায় তেতিয়াহ'লে আপোনাৰ বিভিন্ন বেমাৰে দেখা দিব পাৰে। হয়তো শেষত গৈ আপোনাৰ ব্ৰেইন কেঞ্চাৰ হ'ব পাৰে। গতিকে বন্ধুসকল, এইটো খুবেই প্ৰয়োজনীয় যে আমি সেই বেমাৰটোৰ পৰা হাত সাৰি থাকিব লাগে, কিয়নো নিজৰ জীৱনটোৰ কথা আছে। আৰু বন্ধুসকল, যদিহে আপোনালোকে সেই বেমাৰটোৰ পৰা হাত সাৰিব বিচাৰে তেনেহ'লে আপোনালোকে শোৱাৰ প্ৰায় এঘণ্টামান আগৰ পৰা পৰাপক্ষত ফোনটো ইউজ নকৰিব। কিয়নো আপোনালোকে যদি শোৱাৰ এঘণ্টামান আগৰ পৰা ফোনটো ইউজ নকৰে তেতিয়াহ'লে আপোনালোকে সেই সময়কণত খুব ভালকৈ শুব পাৰিব, আপোনালোকৰ কোনো অসুবিধা নহয় শোৱাৰ সময়ত। আৰু যদিহে আপোনালোকৰ দিনটো মানে হোৱাটছআপ, ফেচবুক বা ফোনটোত কৰিব লগা বহুত কাম থাকে কিন্তু আপোনালোকে দিনত কৰিব সময় নাপায়, তেতিয়া শোৱাৰ সময়কণতে সময় পায় কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে বহু ধৰণৰ মানে এপ্লিকেশ্যন ইউজ কৰিব পাৰে, বা কিছুমান ফোনতো এইটো ফেচিলিটি আছে যিটো নাইট মোড বুলি আছে। মই আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ, মোৰ ফোনটোত এনেধৰণে আছে নাইট মোড বুলি। আপোনালোকে এনেধৰণেও ইউজ কৰিব পাৰে, বা মই এপ্লিকেশ্যনকেইটাৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে সেই এপ্লিকেশ্যনকেইটা ডাউনলোড কৰি ল'ব, আৰু তাৰ যিটো মানে আপোনালোকৰ ফিচাৰ্ছ আছে, সুবিধা আছে, সেই সুবিধাটো ল'ব যাতে আপোনালোকে এই বেমাৰবিলাকৰ পৰা হাত সাৰি থাকিব পাৰে। তেতিয়াহ'লে আজিলৈ আৰু ইমানেই। আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। মানে যদি কিবা ভুল হৈছে মোৰ, বা যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব। আৰু যদি এনেধৰণৰ টেকনিকেল ৰিলেটেড ভিডিঅ' সদায় চাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে কাষতে থকা ঘণ্টাটো টিপি দিব, যাতে মই প্ৰতিদিনে আপলোড কৰা প্ৰতিটো নতুন ভিডিঅ' সকলোতকৈ প্ৰথমতে আপুনি চাবলৈ পায়। ধন্যবাদ। জয় অসম।